Hello everyone, welcome to my YouTube channel Ramani Hazarika. Guys, মই আজি আপোনালোকক ক'ব গৈ আছোঁ যে আপোনালোকে ইউজ কৰি থাকে বা প্ৰত্যেক দিনে ইউজ কৰি থকা যিটো এপ হোৱাটছআপত মই আজি কেইটামান কথা ক'ব গৈ আছোঁ। তো হোৱাটছআপটো আমাৰ প্ৰায় যিয়ে মোবাইল চলায় প্ৰায় 99% মানুহে মানে হোৱাটছআপ ইউজ কৰে। চাওক, হোৱাটছআপত এনেকুৱা কিছুমান ছিষ্টেম বা এনেকুৱা কিছুমান অপশ্যন আছে যিবোৰ অপশ্যন কি আমি নাজানো। চাওক, মই আজি আপোনালোকক বহুত অপশ্যনৰ কথা এটা ক'ব নাযাওঁ। চ' আজি মই আপোনালোকক 5 বা 6টা অপশ্যনৰ কথা ক'ম, যিকেইটা অপশ্যন নেকি আপোনালোকে শুনিলেতো ভাবিব হোৱাটছআপটো চলাব ইমান ধুনীয়া, মানে ইমান মজা। চাওক, হোৱাটছআপটো মই আজি যিকেইটা অপশ্যন শিকাম সেইকেইটা হয়তো বহুতে জানিবও পাৰে বা বহুতে ইয়াৰ পৰা ভিডিঅ' দিছে আগতে। তো মই আজি ভাবিলোঁ ইয়াৰ পৰা এটা ভিডিঅ' বনাম, মানে মোৰ গাত চাই ভাল নহয়, তো মই ঘৰতে আছোঁ মানে এনেই মোৰ আমনি লাগিছে। চ' মই সেইকাৰণে ভিডিঅ' এটাকে ষ্টাৰ্ট কৰিলোঁ। চাওক, হোৱাটছআপৰ যিবোৰ মানে ছিষ্টেম বা যিবোৰ অপশ্যন মানে কি হয়, বহুতে নাজানে, যিবোৰ নতুনকৈতো চলাইছে সেইবিলাক একেবাৰে নাজানে। চ' মই আজি সেইকেইটা 5টা বা 6টা অপশ্যন আপোনালোকক শিকাই দিম, যিকেইটা অপশ্যন নেকি জানিলে আপোনালোকে হোৱাটছআপ একদম পূৰা মজাছে মানে আপোনালোকে চলাব। চাই থাকক, আপুনি যদি এখন ন'টিছ বা এখন কাগজ যদি আপুনি একেলগে ধৰক 50জন বা 60জন মানুহে শ্বেয়াৰ কৰিবলগীয়া হৈছে। চাওক, ধৰক আপুনি কাৰোবাক হাই বুলি দিবলগীয়া হৈছে, বা আপুনি ৰাতি কাৰোবাক গুড মৰ্ণিং গুড নাইট এনেকৈ কিবা কিবি দিয়ে, তো সেইবিলাক একেলগে 50জন মানুহে দিব পাৰে। চাওক, এজনকৈ দিওঁতে কিমান টাইম লাগিব। তো 50জন মানুহে যদি আপুনি দিম বুলি ভাবে, তেতিয়াহ'লে 50জন মানুহক একেলগে দিবৰ কাৰণে আপুনি কি কৰিব লাগিব। চাওক, 50জন মানুহে একেলগে দিবৰ কাৰণে হোৱাটছআপে আমাক এনেকুৱা এটা অপশ্যন দি থৈছে, যিটো অপশ্যনে নেকি আমি মানে 50জন মানুহে একেলগে দি দিব পাৰোঁ। চাই লওক এইটো কেনেকৈ হয়। তাৰ বাবে আপুনি হোৱাটছআপটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি লোৱাৰ পিছত আপুনি যে ওপৰত দেখিছে থ্ৰী ডট, এই থ্ৰী ডটত ক্লিক কৰি 2 নম্বৰ অপশ্যনটো ক্লিক কৰি দিব লাগিব, নিউ ব্ৰডকাষ্ট বুলি যে আছে। তাৰপিছত আপুনি ইয়াতে বাছি ল'ব পাৰে আপুনি কাক মেছেজ দিব। ধৰক মই আকাশক দিলোঁ, অমনানক দিলোঁ, অমৃতক দিলোঁ, অংকিতাক দিছোঁ, বাবুক দিছোঁ, আৰু ভাস্কৰক দিছোঁ, ভৰত ফেনক দিছোঁ, বিপ্লৱক দিছোঁ। দাদা মই এই 8জন ব্যক্তিক মই মেছেজকেইটা দিম। ধৰি লওক এতিয়া আপুনি কি কৰিব লাগিব, তলৰ যিটো ৰাইট চিন আছে, ৰাইট চিনটো ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এখন আপোনাৰ ন'টিছ আহি যাব, ৰিচিভ পেইন বুলি, যিখন এটা গ্ৰুপ নহয়, ধৰক এটা মানে এখন লিষ্ট আহি গ'ল। তাতে আপুনি ধৰি লওক এটা মেছেজ দিলে, মই হাই বুলি মেছেজ দি দিলোঁ। এইটো হাই বুলি মেছেজ দি দিলোঁ, তো মেছেজটো মানে গুচি গৈছে। চাওক, মেছেজটো এতিয়া 8জন মানুহলৈ গৈছেনে নাই আপুনি ক'ত চাব, আপুনি আকৌ মানে বেক মাৰিব লাগিব। বেক মৰাৰ পিছত আপুনি চাব পাৰে যে ওপৰত এখন লিষ্ট হৈ গৈছে। ইয়াতে চাওক, বাবুক দিছোঁ, বাবুক হাই হৈ গৈছে। তাৰপিছত ধৰি লওক অমৃতক হাই গৈছে। তাৰপিছত অংকিতা এনেকৈ হাই গুচি গৈছে। চাওক, এনেকৈ আপুনি কি কৰিব পাৰে, মানে 8জন বা 50-60জন মানুহক একেলগে মেছেজ দি দিব পাৰে। তো এটা মজাৰ এইটো অপশ্যন। তো আপোনালোকে এইটো অপশ্যন নিশ্চয় গম পালে, তো ভালেই পালে চাগে। এইটো এটা মজা অপশ্যন দি থৈছে আমাৰ হোৱাটছআপে। এইটো অপশ্যন হয়তো বহুতে নাজানে, আৰু যিসকলে জানে সেইসকলৰ বাবে নহয়, যিসকলে নাজানে সেইসকলৰ বাবে ভিডিঅ'টো মই বনালোঁ। তো আৰু এটা নেক্সট মই অপশ্যন আপোনালোকক শিকাই দিব বিচাৰিছোঁ। চাওক, আপোনাৰ ধৰক হোৱাটছআপত বহুত মানুহ থাকিব পাৰে। চাওক, আজি এটা হোৱাটছআপত বহুত 300-400 বহুত কণ্টেক্ট নাম্বাৰ থাকিব পাৰে। চ' আপুনি বেছিকৈ এদিনত কাক মেছেজ কৰে, ধৰক আপুনি এনেকুৱা কিছুমান বিশেষ মানুহ থাকে বা এনেকুৱা কিছুমান ধৰক মানুহ থাকে যিনেকি আপুনি ডেইলি মেছেজ কৰে, মানে প্ৰত্যেক দিনে মেছেজ কৰে। তো সেইসকলৰ যদি কণ্টেক্ট নাম্বাৰটো আপুনি একেবাৰে ওপৰত ৰাখিব বিচাৰে, বা আপুনি যদি ভাবে বোলে মই এইকেইটা একদম ওপৰত ৰাখোঁ, বাকী তলত মই বিৰাগত যিবিলাক মেছেজ দিব তলত আহি যাব। চাওক, এইটো কৰিবৰ কাৰণেও হোৱাটছআপে আমাক এটা একদম সৰু ছিষ্টেম দি থৈছে, যিটো ছিষ্টেমৰ দ্বাৰা মানে কি আপুনি ধৰক 3-4জন মানুহলৈ বেছি মেছেজ কৰে, সেই মানুহজন আপুনি একেবাৰে হোৱাটছআপৰ ওপৰত ৰাখিব পাৰে। তো বেলেগে যদি মেছেজ দিয়ে নহয়, একদম তলত আহিব। তো মই কোৱাতকৈ আপোনাক দেখুৱাই দিওঁ, তেতিয়া দেখুৱালে আপোনাক ভালকৈ বুজি পাব। চাই লওক। তাৰ বাবে আপুনি হোৱাটছআপটো অ'পেন কৰি ল'ব লাগিব। হোৱাটছআপটো অ'পেন কৰাৰ পিছত আপুনি তাত চাব লাগিব আপুনি কাক বেছি মেছেজ কৰে। ধৰক মই দাদাক বেছি মেছেজ কৰিলোঁ, দাদাকটো মই ওপৰি পিনটো ক্লিক কৰি দিলোঁ। তাৰপিছত আকৌ ধৰি লওক মই বেছি মেছেজ কাক কৰোঁ, মই বেছি মেছেজ তপনক কৰোঁ। ধৰি লওক মই তপনতে হেঁচিতে ওপৰৰ যিটো বেজি নিচিনা পিন আছে সেইটো ক্লিক কৰি দিলোঁ। তাৰপিছত আকৌ বেছি মেছেজ কাক ধৰি মই ধুন মামাক বেছি মেছেজ কৰোঁ, ধুন মামাটো তেনেদৰে ক্লিক কৰি দিলোঁ। চাওক, এই তিনিটা ওপৰত ক্লিক হৈ গ'ল, মানে ৰৈ গ'ল। তাৰপিছত মই যদি বেলেগক মেছেজ দিবলৈ কওঁ, তো মেছেজটো তলত আহিব। চাওক, মই মাইনাবাক মেছেজ দিবলৈ কৈছোঁ, মাইনাবাক মেছেজটো তলত আহি গ'ল। এয়া চাওক, মাইনাবাক মেছেজটো তলত আহি গ'ল, দেখিছেনে? তো এই তিনিটাহে মানে মেছেজ ওপৰত থাকিব নাম, মানে ধৰি লওক আপুনি যোনে আপোনাক বেছি মেছেজ কৰিব তলতে আহি যাব। তো এইটো এটা মানে বহুত ধুনীয়া ছিষ্টেম হয় আমাক হোৱাটছআপে, যিটো নেকি দি থৈছে। চাওক, এতিয়ালৈকে আপোনাক মই 2টা অপশ্যন শিকাই দিলোঁ, আৰু মই 2টামান শিকাম, বেছি নিশিকাওঁ। যিটো মই কৈছোঁ, মই আগত মোৰ গাটো ইমান ভাল নহয়, তো মই ইমান ভিডিঅ' বনাই থাকিব নোৱাৰোঁ। চ' মই আপোনালোকৰ আৰু এটা ছিষ্টেম হৈছোঁ যে আপুনি কিছু মানুহক ধৰি লওক মেছেজ কৰে, বা বহুত দিনৰ আগতে মেছেজ কৰি থয়, ধৰি লওক ধৰক 5-6 দিনৰ আগৰ মেছেজ, ধৰি লওক ভাল মেছেজ আছে, আপোনাৰ মেছেজকেইটা ভাল লাগে মানে পঢ়ি, কেতিয়াবা আকৌ মেছেজকেইটা দৰকাৰ হ'ল, বা সেই মেছেজকেইটা আপুনি কি কৰিব, সেই মানুহজনৰ আকৌ কণ্টেক্টত যাব লাগিব। কণ্টেক্টত গৈ একদম পুৰা খুচৰিব লাগিব, চাব লাগিব ক'ত আছে মেছেজকেইটা, কি মানে বহুত বিচাৰিব লাগিব। চ' সেইটো এটা বহুত মানে জামালা হয়, মানে বহুত অশান্তি, মানে বহুত টাইম লাগি যায়। তো বিচাৰি উলিয়াব পাৰি, কিন্তু বহুত টাইম লাগি যায়। চাওক, সেইকেইটা একদম মানে
প্ৰথমতে পাবৰ কাৰণে বা প্ৰথমতে আপুনি যাতে চাব পাৰে কেতিয়াবা মেছেজ মোৰ আমুকত আছে বা গম পায় মানে। তো তেনেকৈ ক'ত ৰাখিব, তো ইয়াৰ বাবে হোৱাটছআপ এটা আমাৰ সৰু ছিষ্টেম দি থৈছে বা সৰু অপশ্যন দি থৈছে, যিটো অপশ্যন নেকি আপুনি শুনিলে একদম আপোনাৰ মানে মাথা চাওক। তাৰ বাবে আপুনি হোৱাটছআপটো খুলি ল'ব লাগিব। হোৱাটছআপটো খুলি লোৱাৰ পিছত আপুনি চাব লাগে কাক বেছি মেছেজ কৰে। ধৰি লওক মই ধুন মামা কিছুমান মেছেজ মোৰ ভাল লাগে, ধৰি লওক মই ধৰি লওক এই পিছৰ দুটা মেছেজ যিমান ধৰি লওক মোৰ ভাল লাগিছে, পিছৰ মেছেজ দুটা ধৰি লওক মই এনেকৈ হেঁচি ধৰিলোঁ, হেঁচি ধৰিছে মই ছেকেণ্ডটো হেঁচি ধৰিলোঁ, এই যে ওপৰৰ যিটো ষ্টাৰ আছে ষ্টাৰটো লাহেকৈ ক্লিক কৰি দিয়ক। তাৰপিছত ধৰি লওক মই আৰু এটা ৰাখিবলগীয়া হ'ল, ধৰক মই এইটোৱে ৰাখিলোঁ। এইটো ৰাখি পেলাই মই ওপৰৰ ষ্টাৰটো ক্লিক কৰি দিলোঁ। চাওক এনেদৰে ক্লিক কৰাৰ পিছত আপুনি কি কৰি দিব, ছেটিংছত ওপৰৰ যিটো মানে এই যিটো মানে তিনিটা ডট আছে তাত গৈ পেলাই মানে এইটো ষ্টাৰ্ছ মেছেজ 4 নম্বৰ অপশ্যনটো তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিছে আপুনি দেখিলে যে ইয়াৰ ওপৰত চাওক মেছেজ দুটা আহি গৈছে তিনিটা দিছে নে। এই তিনিটা মেছেজ মানে আপুনি এনেকৈ পিছত কেতিয়াবা আকৌ মানে চাব পাৰে মানে এনেকৈ ফেভৰেট কৰি থ'ব পাৰে মানে। এইটো এটা মানে একদম হোৱাটছআপে বহুত ধুনীয়া অপশ্যন দি থৈছে। তো আপোনালোকে হয়তো বহুতে জানেই চাগে, আৰু হ'লেও কৈছোঁ আৰু চাওক। আপোনাৰ ধৰক বন্ধু বা আপোনাৰ ধৰি লওক এজন বান্ধৱী ধৰি লওক আপোনাৰ কৈ আছে আপোনাক মই ধৰি লওক যোৰহাটত আছোঁ, বা তেওঁ মিছাকৈ কৈ আছে যে আপোনাক ধৰি লওক তেওঁ যোৰহাটত নাই, ধৰি লওক তেওঁ গুৱাহাটীত আছে। তো আপুনি কেনেকৈ গম পাব যে তেওঁ মানে সঁচাকৈ কৈছেনে বা মিছাকৈ কৈছে, তেতিয়া আপুনি তাক ক'ব লাগিব যে তোৰ লোকেশ্যনটো দে। তো হোৱাটছআপত আপুনি কৈছে যে হোৱাটছআপত এটা লোকেশ্যনটো, তো যোনে যে হোৱাটছআপত লোকেশ্যনটো চেণ্ড কৰিব নাজানে বা যোনে এইটো কি বুলি কয় মানে সেইটো মানে এতিয়ালৈকে গমেই নাপায় যে এইটো কেনেকুৱা কিবা এটা আছে মানে হোৱাটছআপত। তো মোৰ এই ভিডিঅ'টোতে আপুনি গম পাই যাব যে কেনেদৰে লোকেশ্যন পঠিয়াই, একজেক্ট লোকেশ্যন কেনেকৈ পঠিয়াই। যদি মিছা কৈ আছে কোনোবাই তেতিয়াহ'লে আপুনি গম পাব যে ই মিছা কৈ আছে, ই আছে গুৱাহাটীত, ই কৈছে মই যোৰহাটত আছোঁ। তো লোকেশ্যনটো দ্বাৰা আপুনি গম পাই যাব পাৰিব। চাওক তাৰ বাবে আপুনি কি কৰিব লাগিব মই দেখাই আছোঁ। তাৰ বাবে আপুনি হোৱাটছআপটো খুলি ল'ব লাগিব। হোৱাটছআপটো খুলি লোৱাৰ পিছত আপুনি চাব লাগিব যে আপুনি কাক পঠিয়াব। ধৰি লওক আপোনাক ধৰি লওক খুজিছে তপনে খুজিছে, মোক ধৰি লওক তপনে খুজিছে যিমান তপনে খুজিছে তো লোকেশ্যনটো দিয়ে। তেতিয়া মই কি কৰিব লাগিব, এই যিটো পিন আছে পিনটোত ক্লিক কৰি লোকেশ্যনত টিপি দিব লাগিব। লোকেশ্যনটো টিপাৰ পিছত ইয়াতে ধৰি লওক বহুত অপশ্যন আহি যাব। ৰ'ব মোৰ নেটটো পোৱা নাই সেইকাৰণে ঘূৰি আছে, আহি গ'ল। ইয়াতে বহুত অপশ্যন আহি গ'ল। তো আপুনি প্ৰথমটো ক্লিক কৰি দিব চেণ্ড ইয়ৰ। চাওক ইয়াতো মানে গুচি গৈছে আপোনাৰ লোকেশ্যনটো গুচি গৈছে। যদি সেই লোকেশ্যনটো ক্লিক কৰে তেতিয়া আপোনাক দেখিব যে আপুনি কৈছে চাগে মাজুলী হেলিপ'ৰ্ট, তো হেলিপ'ৰ্টৰ ওচৰতে মোৰ গাঁওখন, তো সেইকাৰণে মোৰ চাগে লোকেশ্যন একজেক্ট লোকেশ্যন দেখাইছে। কিন্তু আপোনাৰ লোকেশ্যনটো তেতিয়া অন কৰি ৰাখিব লাগিব। চাওক ইয়াৰ মোৰ লোকেশ্যন নিচিনা ওলাই গৈছে। চাওক হোৱাটছআপত কেতিয়াবা মানে কি হয়, আমাক বহুত মানুহে ব্লক মাৰি দিয়ে বা মানে ব্লক মাৰি দিয়ে। ধৰি লওক আপুনি ধৰি লওক এনেকুৱা এটা কনফিউজত আছে যে মোক ব্লক মাৰিছেনে নাই মই ৰিয়েলি ডিপিখন নাই বা মেছেজ আপুনি বহুত দিন দিছে মেছেজটো চিন কৰা নাই, মানে ধৰি লওক এটা লাইট চিন হৈ আছে মেছেজটো। তাৰপিছত ধৰি লওক ষ্টেটাছো সেই মানুহজনৰ বহুত দিন নাই। তো আপুনি মানে কনফিউজত আছে যে এইটো মানে ব্লক মাৰিছেনে নাই মই ধৰি লওক আপুনি ভাবিছে যে মোকতো ব্লক মাৰিব নালাগে বা কিয় মোক ব্লক মাৰিলে, তেনেকুৱা ধৰি লওক কনফিউজত আপুনি ভুগি আছে। তো তেতিয়া আপুনি কি কৰিব, এটা সৰু উপায় আছে মানে সেই উপায়টোতে আপুনি গম পাব যে মোক সঁচাকৈ ব্লক মাৰিছেনে নাই বা আপোনাক ৰিয়েলি ব্লক মাৰিছেনে নাই মই মানে আপুনি চাব পাৰিব। চাওক সেইটো মই এতিয়া আগতে দেখুৱাৰ আগতে এনেকৈ ধৰি লওক মই মোবাইলত দেখাই নিদিওঁ, কিয়নো মোৰ মানে কোনো গ্ৰুপ নাই, মানে ধৰি লওক মোক এতিয়ালৈকে কোনো গ্ৰুপ খোলা নাই এতিয়ালৈকে। তো সেইকাৰণে মোৰ গ্ৰুপ নাই, তো মই কথাটো কৈ দিছোঁ। তো কৈ দিলে আপোনালোকে ভালকৈ বুজি পাব। চাওক আপুনি তাৰ বাবে এটা মানে গ্ৰুপ খুলি ল'ব লাগিব। ধৰি লওক এটা মানে গ্ৰুপ খুলি ল'ব লাগিব। তো গ্ৰুপটোত কি হ'ব, আপুনি সেই মানুহজনক এড কৰিব লাগিব। এড কৰাৰ পিছত আপুনি চাব লাগিব যে সেই মানুহজন তাত এড হৈছে নে নাই হোৱা। যদি মানুহজন তাত এড হৈছে তেতিয়াহ'লে আপুনি গম পাব যে আপোনাক কোনো ধৰণৰ ব্লক মৰা নাই। যদি আপুনি এড হোৱা দেখা পোৱা নাই তেতিয়াহ'লে আপুনি গম পাব যে আপোনাক সেই মানুহজনে অলৰেডি ব্লক মাৰি দিলে। তো এনেদৰে গম পাব পাৰি কেনেদৰে ব্লক মৰা চাব পাৰি। তো আপোনালোকক এতিয়া মই ধৰক 5টা অপশ্যন শিকাই দিলোঁ। তো মই অপশ্যন মোৰ শিকাব মন যোৱা নাই। তো মই জানো মই বহুতকেইটা অপশ্যন জানো, ধৰি লওক মই 15-16টা অপশ্যন জানো হোৱাটছআপৰ বিষয়ে, কিন্তু মোৰ গাটো ইমান ভাল নহয় বা মোৰ গাটো ইমান মানে অলপ জ্বৰ হৈ আছে। তো সেইকাৰণে মই মানে ইমান বনাবলৈ মন যোৱা নাই। তো মই 5টা অপশ্যন আপোনালোকক শিকালোঁ। তো আগৰ মই ভিডিঅ' যদি দিওঁ আকৌ পিছত যদি মই ভিডিঅ' দিওঁ মানে আপোনালোকক সেই 5টা অপশ্যন মানে মই শিকাই দিবলৈ চেষ্টা কৰিম, বা পিছত মই যিকেইটা জানো সেইকেইটাও শিকাই দিবলৈ চেষ্টা কৰিম। যদি চাই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু বন্ধু বান্ধৱীৰ সৈতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।